কাণটো কাটি দিলে আৰু Hello everyone, so guys yeah চাব পাৰে আজি কি হয় আপোনালোকে গম পাইছেনে so guys আজি মানে মাম্মাই মোৰ চুলি কাটিব so সেইকাৰণে মাম্মাই এয়া মাৰি দিছে আৰু তাৰ লগত চাউকচোন পিছপালে ফেন চেনো দি থৈ দিছে একদম আৰাম কৰিবলৈ so এতিয়া মই ইয়াতে বহিম আৰু মাম্মাই মোৰ চুলি কাটিব so এয়া চাওক মাম্মাও ৰেডি হৈ আছে so এতিয়া আমি কাটিম ফোনটো কোন হে কৰি দিয়াচোন এনেকৈ কৰি দিয়া এনেকুৱা হ'ব দিয়া হ'ব দিয়া কাটা এতিয়া মই কাটিব এতিয়া মাম্মা কাটি আছে ৰে Five, 4, 3, 2, 1, go! আৰু গাইজ এটা কথা কওঁ মামাই হেয়াৰ কাট দি থাকোঁতে কাটি থাকোঁতে মানে যেতিয়া সৰু কালত মই 1.5 বছৰ নে 2 বছৰমান হৈছিলে তেতিয়া মানে মাম্মাই এনেকৈ মোৰ চুলিটো কাটি আছিলে আৰু কাটি থাকোঁতে ঘপককৈ মাম্মাই মোৰ কাণটো কাটি দিলে আৰু কাণটো কাটোতে ময়ো আৰু কি মই সৰুতে নাকান্দিছিলোঁৱে চ' সেইকাৰণে মই এতিয়াতো আৰু কিয় কান্দি মই সৰুৰ কথা কৈছোঁ এতিয়াতো এনেও নাকান্দোৱে কিন্তু যেতিয়া সৰু আছিলোঁ মই একদম কান্দা নাই তাৰপিছত মোৰ মামাক জাষ্ট কৈছে মই একো কান্দা নাই তেতিয়া মামাই কৈছে কিনো হৈছে মই দেখাই দিছোঁ তেতিয়া মাম্মা একদম ইমান ভয় খাই গৈছিলে মোৰ কাণটোৱে কাটি গৈছিলে কিন্তু মই কান্দাও নাই তাৰপিছতো জানেনে আৰু গাইজ আমাৰ ককা মানে মাম্মাৰ পাপাৰ ইমান খং উঠিছিলে মাম্মাক ইমান গালি দিছে আৰু কৈছে কি ছোৱালীৰ বোলে এতিয়া চকুৱা নহ'ব কাণ কাটা ছোৱালী অকল ককা বুলিয়ে নহয় প্ৰায়ভাগ মানুহে আমাৰ গালি দিছিলে মাম্মাক কিন্তু তাৰে লগত এতিয়া এই পৃথিৱীত ককা নাই চ' আমি বহুত তেওঁক মিছ কৰোঁ
শ্ৰেয়াশ্ৰীৰ এইয়া শ্বৰ্ট হেয়াৰ পিছফালটো একদম চুটিয়ে কৰি দিছোঁ আগফালৰ পৰা যাতে অকণমান বেয়া নালাগে সেইটো কাৰণে আগফালটো দীঘল কৰি ৰাখিছোঁ ৰ'বা এই চ' গাইজ ফাইনেলি আপোনালোকক মই মোৰ হেয়াৰ ষ্টাইলটো ৰিভিল কৰিব ওলাইছোঁ চ' গাইজ মই ৰাতিপুৱা গা চা ধুই আৰু মোৰ ভিডিঅ'টো বনাব মন নগ'ল চ' সেইকাৰণে এতিয়া মই গধূলিয়ে বনাইছোঁ চ' গাইজ এয়া হ'ল মোৰ হেয়াৰ ষ্টাইল মাম্মাই দিয়া চ' কেনেকুৱা লাগিছে বাৰু যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ এটা বেক চাইডটো দেখাই আছে চ' গাইজ আপোনালোকে দেখিছে এয়া মোৰ বেক চাইডৰ হেয়াৰ ষ্টাইল চ' কেনেকুৱা লাগিছে যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব চ' বাই বাই গাইজ see you in my next vlog till then be safe and healthy bye bye